কেদাৰনাথত ট্ৰেকিং কৰি আছোঁ বহুখিনি আহিলোঁ প্ৰায় ট্ৰেকিং কৰি 4-5 কিলোমিটাৰমান আহিলোঁ আমি এতিয়া এটা সুন্দৰ পৰিৱেশ কেদাৰনাথ মন্দিৰৰ পৰা এটা আপোনালোকক ইনফৰমেশ্যন দিওঁ এই যিটো পানীটো দেখিছে আপোনালোকে এই পানীটো তো এই পানীটো মই আপোনালোকক কৈ আছোঁ ইয়াতে মানে পানীৰ দাম একদম এক্সপেঞ্চিভ বহুত বেছি পানী আপোনাৰ এক বটলত 100 টকা এই পানীটো খাব পাৰি নে নোৱাৰি তো এই পানীটো আপোনালোকে কেদাৰনাথ ট্ৰেকিং কৰিলে এইটো পানী খাব পাৰে তো ইয়াত পানীৰ দাম মানে একদম বহুত বেছি 100 টকা আপোনাৰ এটা পানীৰ বটলত চ' মানুহে এইবিলাক কথা মানে এনে কয় যে এইবিলাক পানী খাব নোৱাৰি আপোনালোকে যদি কেদাৰনাথত আহে আপোনালোকে এইবিলাক পানী খোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব